তেনেকৈ পঢ়িছিলোঁ, এই 2 বছৰতো তেনেকৈয়ে পঢ়িছোঁ আৰু কনচেপ্টৰ ওপৰত বেছি গুৰুত্ব দিছিলোঁ আৰু মানে কেৱল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ভাল ফলাফল কৰিবৰ কাৰণেই পঢ়া নাছিলোঁ, যাতে ভৱিষ্যতলৈ এই জ্ঞানখিনি কামত আহে সেইকাৰণে পঢ়িছিলোঁ আৰু যাতে এণ্ট্ৰেঞ্চবিলাকো লগে লগে ক্লিয়াৰ কৰি যাব পাৰোঁ সেইকাৰণে সকলোখিনি সময়মতে পঢ়া শুনা কৰি আগবাঢ়িছিলোঁ। ইতিহাস বাস্তৱ কলিতাই মেট্ৰিকতো প্ৰথম স্থান পাইছিলে, এই সফলতা যিটো ধাৰাবাহিকতা ইয়াৰ কৌশলটো কি? আচলতে মই কোনো ধৰণে এনেকুৱা চাপ লোৱা নাছিলোঁ যে মই মেট্ৰিকত প্ৰথম হৈছোঁ যে হায়াৰ ছেকেণ্ডেৰীটো প্ৰথম হ'ব লাগিব, বাছ মই মাত্ৰ ভালদৰে পঢ়া শুনা কৰিছিলোঁ আৰু ৰিজাল্ট যি হয় সেইটো ভগৱানৰ হাতত, গতিকে মই ভালদৰে পঢ়া শুনা কৰিছিলোঁ। মোৰ প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব মোৰ শ্ৰদ্ধাৰ গুৰুমণ্ডলীক, ট্ৰিনিটি জুনিয়ৰ কলেজৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী মণ্ডলী আৰু মোৰ লগত ছাৰ দৰে থকা নিৰুদ ছাৰ, কিশোৰ ছাৰ, বসন্ত ছাৰ, তেওঁলোকে মোৰ অভিভাৱকৰ দৰে আছিল এই 2 বছৰ আৰু মই পিতৃ মাতৃকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু তাৰ লগতে মই ধন্যবাদ জ্ঞাপন কৰিম আপোনালোক সকলোকে আঞ্চলিক ৰাইজক। আচলতে মই এতিয়া BSc পঢ়ি পেলাই তাৰপিছত MSc কৰিম, তাৰপিছত বাহিৰত যদি PhD কৰিবলৈ সুবিধা পাওঁ তেতিয়া আচলতে প্ৰফেচাৰ হোৱাৰ সপোন এটা আছে। আচলতে গানো গাওঁ কেতিয়াবা বা যি ভাল লাগে থাকে কৰোঁ খেল। মতলীয়া বতাহে উৰি আহি ক'লেছে পাহাৰৰ চূড়াকে মেঘে মেঘে যাছে হিয়াৰে আদৰ জুৰিটিয়ে বেগেৰে শিলে শিলে জপিয়াই আবেগেৰে কৈ যায় শুনা শুনা প্ৰীতিৰ নাই ভাগৰ আবেগৰ ৰাগী বতাহত উৰে চৌদিশে মই কিনো কৰোঁ তুমি নাই মোৰ কাষতে। ধন্যবাদ। আচলতে তৃতীয় বস্তুটো আমি জানিব চেষ্টা কৰিম, ইয়াৰ পিছত যিহেতু শিক্ষক হোৱাৰ উদ্দেশ্য লক্ষ্য আছে, বেলেগ বৃত্তিৰ প্ৰতি আগ্ৰহী, শিক্ষকৰ প্ৰতি আগ্ৰহী? আচলতে মই প্ৰথমতে চিকিৎসক হোৱাৰ সপোন আছিল, যেতিয়া মই আপোনালোকৰ আগত হয়তো কৈছিলোঁ মই চিকিৎসক হোৱাৰ সপোন, কিন্তু তেতিয়ালৈকে মই অকল 2টা বৃত্তিয়েই জানিছিলোঁ যে শিক্ষক আৰু চিকিৎসক আৰু ইঞ্জিনিয়াৰ। কিন্তু যেতিয়া মই হায়াৰ ছেকেণ্ডেৰীত দ্বাদশ শ্ৰেণীত উপনীত হ'লোঁ তেতিয়া মই ইণ্টাৰনেটৰ যোগেদি কথাবোৰ খুচৰিবলৈ আৰম্ভ কৰিলোঁ আৰু তেতিয়াই মই আচলতে গম পালোঁ আমাৰ বাবে কিমান লাইন খোলা আছে আচলতে ছায়েন্স বা আৰ্টছ ষ্ট্ৰীমৰ কাৰণে, আৰু ভালদৰে পঢ়া শুনা কৰিলে যে যিকোনো পৰীক্ষাতে সফল হ'ব পাৰি সেই কথা মই উপলব্ধি কৰিব পাৰিছিলোঁ আৰু সেয়ে মই এটা KVPY বুলি এক্সাম হয়, এনেকৈ বহুত এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিলোঁ আৰু ৰিচেণ্টলি KVPYৰ মোৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছে আৰু তাত মই অল ইণ্ডিয়া ৰেংক 820 পাবলৈ সক্ষম হৈছোঁ। গতিকে মই পঢ়াৰ ক্ষেত্ৰত ইয়াৰ পৰা স্কলাৰশ্বিপ পাম, গতিকে সেইকাৰণে মই BSc কৰাৰ সপোন ল'লোঁ আৰু মোৰ মেইন প্ৰধান লক্ষ্য হৈছে IITৰ প্ৰফেচৰ হোৱা, গতিকে সেই লক্ষ্যত মই আগবাঢ়িবলৈ আপোনালোকৰ পৰা আন্তৰিক। আচলতে অনুজসকলক এই কথাই ক'ব বিচাৰোঁ যে তেওঁলোকে যাতে কেৱল ৰিজাল্টৰ কাৰণে নপঢ়ে। আচলতে মই এইটো কথা বাৰুকৈ উপলব্ধি কৰিছোঁ যে ৰিজাল্টৰ কাৰণে পঢ়ি ৰিজাল্ট আচলতে কৰিব পাৰি নে নোৱাৰি তাত সন্দেহ আছে, কিন্তু ভালদৰে পঢ়িলে যে ৰিজাল্ট ভাল হ'ব সেইটো চিয়'ৰ।